Hi friends, welcome back to my YouTube channel Jyotisman Neuk Vlogs. আজি গৰু বিহু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহু শুভেচ্ছা জনাইছো আৰু মৰম যাচিছো আপোনালোকৰ জীৱনটো সুখে শান্তিৰে যাওক তাকে কামনা কৰিছো আজি গৰু গা ধোৱাবৰ কাৰণে কেনেকৈনো ৰেডি হৈছো সকলোবিলাক আজি আপোনালোকক দেখুৱাই যাম হেকনে ভিডিওটো মোৰ হেকলৈকে চাব বুলি আশা কৰিলো বলক বেছি দেৰি নকৰো প্ৰথমতে ভিডিওটো আৰম্ভ মই ওলাই আহিলো আৰু আপোনালোকক এটা দেখুৱাই দিম কাৰণ আজি যাৰ বিহু হেকে তাহাঁতক দেখুৱাই হোৱা নাই তাহাঁতক দেখুৱাব লাগিব নহ'লে ব্লগটো চাই ভাল লাগিব নহয় ব'ল তাহাঁতক দেখুৱাই লওঁ এইয়া এহেঁতৰ আজি বিহু এহেঁতক গা ধুৱাব লাগিব এটি গা ধোৱাৰ কাৰণে ৰেডি হৈছে নে সুধি লওঁ তহঁতি আজি গা ধুবি কেনেকুৱা লাগিব আজি লাও খা বেঙেনা খা খুব কৰিম আজি তহঁতক ভালকৈ আৰু এহেঁতৰ জীৱনটো ভালদৰে পাৰ হওক তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত বিহুত আৰু এটা বস্তু ভাল লাগে কপৌ ফুল পাতো দেখুওৱা হোৱা নাই ব'লক কপৌ ফুল দুপা আমাৰ ধুনীয়াকৈ ফুলি আছে সেই দুপা আপোনালোকক দেখুৱাব বিচাৰিছোঁ ব'লক এই গিপা চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে ই মৰহিয়ে গ'লগৈ বিহুলৈকে নাপালেহি কিন্তু এইবাৰ ধুনীয়া হৈছে এবাৰ নতুনকৈ ফুলিছে এই ফুলবোৰ দেখিলে মনটো বহুত ভাল লাগি যায় তেতিয়া বিহু বিহু লাগে আৰু কুলি চৰাই মাত এইটো আমাৰ বৰ্তা এয়া দেখিছে বৰ্তা গৰু গাই কেতিয়াকৈ ধুৱাব ধুৱাবই নহয় চব আহিব ন ধুৱাবলৈ সকলোকে দেখুৱাই যাওঁ আজি গৰু গা ধোৱা ব'ল আমাৰ বৰ্তাহঁতৰ গৰু অকল এজনীয়ে দেই এইজনী দেখিছেনে এইবোৰ আছিলে এইবোৰ আগতে বিকি দিয়া হ'ল এতিয়া এজনী আছেগৈ আৰু আমাৰ ঘৰত গৰু নাই সেইকাৰণে বৰ্তাহঁতৰ ঘৰতে ধুৱাম আৰু আপোনালোকে চাই যাওক ভিডিঅ'টো এয়া গৰু গা ধুৱাবলৈ ৰেডি হৈছোঁ আৰু খুৰাই ঘৰত গৰু গা ধুৱাইছে সেইকাৰণে দেখুৱাবলৈ লৈ গৈছোঁ ব'লক আজি ফুচু কলিক দেখুৱাম চাওঁ এইক এইয়া গৰু গা ধুৱাবলৈ আহিছে ন গৰু গা ধুৱাবা ধুৱাম দে আজি এইবিলাক আকৌ এবাৰ এইবিলাক আজি তোক গাঁৱত চাব ৰ এইয়া কোবোৱা হৈছে মাখিলতীয়ে এয়া দেখিছে এক গা ধুৱাব লাগে নে বেহুচ কৰি দিলে এতিয়া হৰি ৰাম এই আৰম্ভ গৰু গা ধুইছে এয়া লাও খা এয়া বেঙেনা খা বছৰ বছৰ বাঢ়ি যা চব খাই ল মা সৰু বাপেৰে সৰু তই হবি বৰ গৰু পিচকিজনীয়ে লাও খা বেঙেনা খা কৈছে লাও খা বেঙেনা খা এয়া মই অলপ আৰম্ভ কৰি দিছোঁ আৰু দেই এই তিয়হ খা হৈ যাব এতিয়া আপোনালোকক বেলেগলৈ লৈ গৈছোঁ ব'লক এঘৰকৈ দেখুৱাই গৈ আছোঁ আপোনালোকক আৰু এটা কথা গাইজ আৰু মোৰ চেনেলটো 1K হ'বলৈ গৈ আছে সেইকাৰণে আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি দিব দেই 1K যেনে তেনে কৰি দিয়ক আৰু তাৰপিছত পূৰা ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম এইফালে খুৰায়ো গা ধুৱালে গৰু এটা আনি কাৰণ আগতে আমি ইয়াত নদী আছিলে কাৰণে নদীলৈ লৈ গৈছিলোঁ নদী এতিয়া পানী শুকাই গ'ল সেইকাৰণে ধুৱাবগৈ পৰা নাই সেইকাৰণে ঘৰতে এনেকৈ কৰি ধুৱাই দিয়া হৈছে এয়া চাওক বেঙেনা খালেই থেকেৰা খা তিয়হ খা সোনকালে খা বছৰে বছৰে বাঢ়ি যা অকণমান দেৰি পিছত চাব আমাৰ ইয়াত কি হ'ব চবফালে হাহাকাৰ দৌৰা দৌৰি
ব'লক সেইটো আপোনালোকক দেখুৱাবলৈ আছেই এই আক্ৰমণ চলি গ'ল প্ৰথমতে এনেকৈ আৰম্ভ কৰিম দেই গাইজ ঐ ঐ নেমাৰিবি ঐ এইয়া প্ৰথম এই তাৰপিছত দিলোঁ লাও এডোখৰ অকণমান দেৰি পিছত এইফালে আৰম্ভ নালগা ভালকৈ মাৰ অঁ টিকাতে দিলে নেমাৰিবি অকল এটাই মাৰ আই মা হ'ব হৈ যাব এনেকৈ গৰু বিহু দেখুৱাই গৈ আছোঁ আপোনালোকক এতিয়া মই আৰু এঘৰলৈ আহিলোঁ চাই লওক পোৱালি এইফালে কিবা এটা কৈ দিবি মোৰ চেনেলটো 1K হ'বলৈ গৈ আছে ছাবস্ক্ৰাইব সোনকালে ছাবস্ক্ৰাইব কৰিবলৈ কৈ দে তো বন্ধু বান্ধৱীসকল আমাৰ ভটৌদা মানে জ্যোতিষমান ব্লকৰ মানে 100K হ'বলৈ গৈ আছে 100K নহয় ঐ 1000K 1000K হ'বলৈ গৈ আছে আপোনালোকে ধুনীয়াকৈ কৈ দিব যুদ্ধই ক'ব পাৰি এখন আৰম্ভ এয়া অলপ খেলি মেলি আহিলোঁ অকণমান দেৰি পিছতে গা ধুম আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকওঁ কাৰণ গৰু বিহু আপোনালোকক দেখুৱালোঁ আগতে পানী আছিলে কাৰণে সকলোৱে একেলগে ধুৱাইছিলোঁ এতিয়া ঘৰে ঘৰে ধোৱা হৈছোঁ কাৰণ পানী নাইকিয়া হ'ল ইমানেই আছিল গৰু বিহু আৰু মোৰ যদি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে প্লিজ লাইক কমেণ্ট এটা কৰি দিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব কাৰণ আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ গৈ থাকে শেষত আপোনালোকক দেখুৱাই দিছোঁ এয়া মানুহ মাৰিছে এতিয়ালৈ আহিছোঁ বাই বাই